हेलो एवरीवन प्रथमते मोर चेनेलলৈ আপোনালোকক সকলোকে স্বাগতম हेलो एवरीवन মই মোৰ চেনেলৰ ফালৰ পৰা প্ৰথমে আপোনালোকক নৱবৰ্ষৰ বহুত শুভকামনা সকলো ভিউৱাৰ্ছ সাবস্ক্ৰাইবাৰ আৰু সকলোলৈকে মোৰ বন্ধুবৰ্গৰ মোৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ এই নতুন বছৰটোৱে সকলোৰে জীৱনত সুখ শান্তি আনক আৰু আশাবোৰ যাতে পূৰণ হয় 2020 দৰে যাতে নহয় এই বছৰটো সকলোৰে ভবামতে সকলোৰে আশাবোৰ পূৰণ হয় তাকে কামনা আৰু লগতে মোৰ 2020 কিছুমান সৰু মেমৰি আপোনালোকলৈ আগবঢ়াইছোঁ তেনেহলে ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব বুলি মই আশা থাকিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই এতিয়াও তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব তেনেহলে আহক ভিডিওটোৰ মাজলৈ আগবাঢ়ো 2020 লকডাউনৰ সময়ছোৱাত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে কি কৰিলে বাৰু মোৰ এই ভণ্টিৰ ছোৱালীয়ে তাই জুচ বনাবলৈ চেষ্টা কৰিছে তাই এইবিলাক কাম কৰি খুব ভাল পায় আৰু সেইকাৰণে ভিডিও এটা কৰি থৈছিলে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বহুত কিবা কৰি ভাল পায় আৰু তাইক আমি ঘৰত মৌ বুলি মাতো আৰু স্কুলৰ নাম তাই আৰাধ্যা Serakasi dokaimang takoi kaloi lilala dekase nakase dokaimang takoi kaloi lilala dekase nakase dokaimang জাকৈ খালৈ লৈ এই খুব ধুনীয়াকৈ নাচিছিলে যেহেতু কপিৰাইট লাগিছে মই গানটো সেইকাৰণে নেদেখুৱালোঁ আৰু স্কুল যেহেতু বন্ধ আছিলে সেইকাৰণে ল'ৰা ছোৱালীবিলাকে বহুত কিবা কিবি কৰিবৰ কাৰণে সুবিধা পাইছিলে আৰু তাইও ঘৰতে য়োগা কৰিছিলে তাৰ দুটামান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ইফালে বাইকৰ লগত সমানে ভনীয়েকো ষ্টাৰ্ট হৈ গৈছে আৰু জনাই নজনাই যি টি কৰিবলৈ চেষ্টা কৰিছে আৰু খোজকঢ়াটো তেতিয়া তাই হোৱাই নাছিলে খোজকঢ়াই নাছিলে তাই তেনেকেই কিবা কৰিবলৈ চেষ্টা কৰিছে আমাৰ সংস্কৃতিয়ে প্ৰথম খোজ দিওঁতে মই দুটামান ভিডিঅ' ৰাখি থৈছিলোঁ আৰু সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ খুব ভাল লাগে প্ৰথম খোজ কাঢ়োতে যিটো তাহাঁতৰ ফূৰ্তি ইফালে মোৰ ভাইটি ল'ৰা আৰ্টিক দশমে কবিতা বনাবলৈ চেষ্টা কৰিছে মোৰ নাম আৰ্টিক দশমবাৰী মই কবিতা আবৃত্তি কৰিম মা সপোনত দেখিলোঁ দুটা পুতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু তেলেকা তিলিকা পিলিকা জখিনী ছোৱালী এটা কোলা এটা বগা ডাঙৰ টিঙৰ বুট কথা পাতে তাকুত গোট এটাই ক'লে পুত ইটোৱে মা নাক জোকাই ক'লে ধু মা দেখিবলৈ এনে ভাল বুট পোৱালি নাচ কিবি গান গায় লকডাউনৰ প্ৰায় 7 মাহমানৰ পিছত আমি আকৌ লগৰ গোটেইখিনি লগ খালোঁ আৰু বাৰ্থডে পাৰ্টি আছিল আৰু সকলোৱে আমি মিলি খুব কথা পাতিলোঁ বহুত দিনৰ কথা একেলগতে পতা নিচিনা হ'ল আৰু ফটো মাৰিলোঁ লগৰ এয়া এই কেক কাটি থকাৰ সময় এটা ফটো এয়া লগৰকেইটা ইমান ধুনীয়াকৈ বহি আছে আৰু আমি সকলোৱে ফটো মাৰিলোঁ আৰু আচলতে কি হয় লকডাউনৰ সময়ছোৱাত লগ নোপোৱাৰ কাৰণে আমি সকলোৱে একেলগতে খুব ভাল লাগিলে আৰু ফটোৰ পোজ দেখিছেনে যোনে যেনেকৈ পাৰে ফটোৰ পোজ দিবলৈ চেষ্টা কৰিছে আৰু আচলতে কি হয় ঘৰৰ ব্যস্ততাৰ মাজত এদিন আমি ওলাই অহাৰ পাছত সঁচাকৈ বহুত ভাল লাগে তেনেদৰে আমাৰ ফটো মৰা আৰু কথা পতা তাৰ মাজতে সৰু ল'ৰা ছোৱালীখিনিৰ মাজৰ যিটো খেল আমি সেইখিনিও চাই থাকিলোঁ এয়া দেখিছেনে ফটো মাৰিছে কিদৰে অকণমান পিছফালে দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওকচোন ইমান ধুনীয়াকৈ খেলিছে কথা পাতিছে
আৰু পৰিৱেশটো ইমান ধুনীয়া আছিল, সেইকাৰণে সিহঁতে খেলিবলৈ সুবিধা পালে। আৰু এয়া ফিল্ডখন ইমান ধুনীয়াকৈ মানে খেলিছে সিহঁতে, আৰু নিজকে নিজে মানে আপোন পাহৰা হৈ গৈছে, আৰু ইমান ধুনীয়াকৈ খেলিছে দেখিয়ে ভাল লাগি গৈছে। যিহেতু স্কুলো নাই আৰু অনলাইন ক্লাছ মোবাইলতে হয়, সেইকাৰণে মোবাইল টিভি এইবিলাকতে বেছি সিহঁতে ব্যস্ত থাকে, খেলা ধূলাৰ ইমান সুবিধাও নাপায়। এনেকুৱা মুকলিমূৰীয়াত ফিল্ডত খেলিবলৈ সিহঁতে বেছিয়ে ভাল পায়, কিন্তু উপায় নাই, আমি সেইটো পৰিৱেশ তাহাঁতক দিবও পৰা নাই। সেইকাৰণে ভাবিলোঁ উলিয়াই আনিছোঁ অকণমান। আৰু ইফালে মাকবিলাকে ফটো মৰাত ব্যস্ত। ইফালে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাওকচোন ইমান ধুনীয়া পৰিৱেশ, বাগানৰ সেউজীয়া পৰিৱেশ দেখিলেই ভাল লাগি যায়। আৰু তেনেকৈয়ে আমাৰ পাৰ হ'ল 2020 এটা দিন। আৰু ইফালে ডিব্ৰুগড়ৰ মৰাণত অনুষ্ঠিত হোৱা টেবুল টেনিছত সি চেম্পিয়নশ্বিপ অৰ্জন কৰিছিলে, আৰু এই বছৰটোতে সি গানত ৰাভা সংগীতৰ কম্পিটিশ্যনতো সি ফাৰ্ষ্ট প্ৰাইজ পাইছিলে। এইকেইটা হৈছে লাষ্ট 2020 তাৰ সাফল্য, আৰু সেইকাৰণে মই এই ভিডিঅ'টোতে তাৰ এইখিনি ৰাখি থ'লোঁ। নতুন বছৰৰ শুভেচ্ছা জনাইছে পল্লৱী আৰু তন্ময়ই। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰে কঢ়িয়াই আনক সুখ আৰু শান্তি, তাৰে কামনাৰে হেপী নিউ ইয়েৰ। আপোনালোক সকলোলৈকে নতুন বছৰৰ বহুত বহুত শুভকামনা জনালোঁ। আশা ৰাখিছোঁ এই নতুন বছৰটোৱে আপোনালোক সকলোলৈকে সুখ শান্তি আৰু অনাবিল আনন্দ কঢ়িয়াই আনে যেন, তাৰে কামনাৰে মোৰ আৰু মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে হেপী নিউ ইয়েৰ। এয়া আছিল মোৰ ভণ্টিহঁতৰো এটা ইউটিউব চেনেল আছে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে গৈ চাব পাৰিব, আৰু লগতে সেই চেনেলটোকো ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই মিতালী মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা ৰীতামণি ব্লগাৰ সকলো ভিউৱাৰ্ছক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। হেপ্পী নিউ ইয়েৰ। আৰু লগতে ৰীতাবাক যাতে আপোনালোকে সদায় ছাপোৰ্ট কৰি যায় তাৰে কামনা কৰিলোঁ। ধন্যবাদ। আপোনালোকে মিতালীৰ চেনেলটোকো ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু এই ভিডিঅ'টোৰ শেষত মই মোৰ ল'ৰা স্বপ্নালীলৰ ফ্ৰেণ্ড বিৰাজৰ বাৰ্থডেৰ কিছু অংশ আপোনালোকলৈ আগবঢ়াইছোঁ, আৰু তাৰ লগে লগে মই ভিডিঅ'টো সামৰিম। আজিৰ ভিডিঅ'টো অলপ দীঘলীয়াই হৈ গ'ল। সামৰোঁ। যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ, আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। আৰু আকৌ এবাৰ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আপোনালোকক। আজিলৈ আহিছোঁ,